সমূহ আঞ্চলিক ৰাইজ তথা ইন্দ্ৰপুৰ যুৱ মঞ্চই আয়োজন কৰা ভাদ মাহৰ আজি 3 তাৰিখ গতিকে 3 তাৰিখে তেওঁলোকে শ্ৰদ্ধাৰ মান্যবৰ গণমান্য এজন ব্যক্তিক তেখেতলোকে আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰিত জনাইছে। তেখেতৰ নাম হৈছে কমলা গগৈ আৰু লগতে এই কমলা গগৈকে অনুকৰণ কৰি আমি সকলো বৈষ্ণৱ বৃন্দই তথা আই মাতৃসকলে তেওঁ গুণানুজ শ্ৰৱণ কীৰ্তন আমি শুনিম বুলি আশা কৰিছোঁ। আৰু লগতে আজি বৃক্ষৰোপণ কাৰ্যসূচীত ইতিমধ্যে আমাৰ কাম চলি আছে আৰু বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ এই গাঁৱৰে গাঁওবুঢ়া তথা ভদ্ৰ চুতীয়াদেৱক আমি এই বৃক্ষৰোপণ কাৰ্যসূচীত আমি বৃক্ষৰোপণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ। ইতিমধ্যে তেখেতে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে, আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতে যাতে আমাৰ এই গাঁওখনত তেখেতে তেনেদৰে বৃক্ষৰোপণ কৰি আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। মই বেছি নকওঁ, বৃক্ষৰোপণ কাৰ্যসূচীটো আমি এইটো কাৰণে ল'বলগীয়াত পৰিছে কাৰণ বৃক্ষ মানে হ'ল এজোপা গছ, গছ হ'ল প্ৰকৃতি, প্ৰকৃতিক আমি সদায় শ্ৰদ্ধা কৰিব লাগে। গতিকে প্ৰকৃতিক শ্ৰদ্ধা কৰি আমি এই বৃক্ষৰোপণ কাৰ্যসূচীটোত আমি অংশগ্ৰহণ কৰিলোঁ। আমি ইতিমধ্যে যিমান সোনকালে আহি উপস্থিত হৈছিল আমি উপস্থিত হ'ব নোৱাৰিলোঁ, তথাপিও আহি ৰাইজৰ আগত মূৰ দোৱালোহি। আৰু বেছি নকওঁ, সময়ো কম হৈ আহিছে, গতিকে ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আমাৰ हरि हे हरि हे हरि हे ধূপ জ্বলাইছো কাকুতি কৰিছো চাই থাকা বৈকুণ্ঠৰ পৰা ইয়াখনতে গুণমালা হৃদয়তে নামে ভৰা লৈ যাওঁ ভকতৰ হেৱা ঐ ৰাম লৈ যাওঁ ভকতৰ হেৱা হৰি হে
দিয়া